6,000 টকা মাহত দৰমহা পাব তেওঁলোকক কিন্তু আমি 1 লাখ নিযুক্তিটোত ৰখা নাই এইটো 1 লাখ প্লাস কাৰণ তেওঁলোকক আমি সম্পূৰ্ণ নিযুক্তি বুলি ক'ব নোৱাৰো গতিকে 12,023 তাৰিখে নিযুক্তি হ'ব 22ত 23ত 4,500 জলমিত্ৰ নিযুক্তি হ'ব কিন্তু মই আকৌ কৈছো যে জলমিত্ৰ সকলক আমি 1 লাখৰ ভিতৰত ৰখা নাই 12,000 to 1 লাখৰ ভিতৰত হ'ব এইটো এটা অতিৰিক্ত বোনাস হৈ যাব আৰু এই বিষয়ে আজি আমাৰ কেবিনেটত আলোচনা হয় গতিকে 12,023 তাৰিখে নিযুক্তি হ'ব 22ত 23ত 4,500 জলমিত্ৰ নিযুক্তি হ'ব আৰু বাকি খালি থকা পদসমূহ পূৰণৰ বাবেও আমি আৰু এটা 10,000 পোষ্টৰ এডভাৰটাইজ দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছো এইবাৰ বিশেষকৈ এই 10,000 পোষ্টত এপিডিসিএল ৰে 5,000 পোষ্ট থাকিব এটা নতুন ফৰেষ্ট বেটেলিয়নো আমি গঠন কৰাৰ বাবে সিদ্ধান্ত লৈছো অৰ্থাৎ 12 তাৰিখে এটা নিযুক্তি হ'ব 30,000ৰ ফলাফল বাবে আমি অপেক্ষা কৰিম আৰু এই অপেক্ষা কৰি থাকুতে আৰু 10,000ৰ এডভাৰটাইজ ওলাব এই পৰিকল্পনাটো আজি কেবিনেটত আলোচনা কৰা হয় যাতে আমি 1 লাখ নিযুক্তিৰ দিশত আগুৱাব পাৰো